ছাৰ মইনে কওকচোন আপোনাৰ প্ৰব্লেম কি হৈছে ছাৰ দুদিনমান আগতে মোৰ মানুহটো বজাৰলৈ আলু আনিব গ'ল তাৰপিছত ঘূৰি অহাই নাই আৰে আলু নাজিলে বেলেগ কিয় বনাই দিয়ক নাই নাই ছাৰ মই আলু খামেই আলুৱে মোৰ জীৱন আই লাভ আলু আলু খাই খাই গোটেইজনী আলুটো নিচিনা হৈ গৈছে নাই ছাৰ আলু নাখালে মই মৰিয়ে যাম ছাৰ ঘৰত আলু শেষ হওঁ হৈছে ছাৰ লাগিলে দুদিনমান দেৰিকৈ আহক মানুহটো কিন্তু ছাৰ আলুখিনি ছাৰ ব্যৱস্থাটো ছাৰ অলপ সোনকালে কৰি দিয়ক না প্লিজ ছাৰ আপুনি থানালৈ কিহৰ ৰিপৰ্ট লিখাব আহিছে আলু ৰিপৰ্ট লিখাব আহিছেনে নে আপোনাৰ মানুহটো হেৰালে বুলি আপুনি ৰিপৰ্ট লিখাব আহিছে মই দুয়োটাই ৰিপৰ্ট লিখাব আহিছোঁ ছাৰ যদি মানুহটো বিচাৰি নাপাওঁ ছাৰ মই আলু খাম কেনেকৈ পিছে আপোনাৰ মানুহটো দেখাত কেনেকুৱা আছিলে দেখাততো মানুহৰ নিচিনাই আছিলে হাত দুটা ভৰি দুটা মূৰ এটা ছাৰ ইমান বিৱৰণ কিয় লাগে ছাৰ মইতো লগত ফটো লৈ আহিছোঁ না তেন্তে ফটোখন দিয়ক এইখন লওক ছাৰ ফটো আপোনাৰ নাম এড্ৰেছ আৰু ফোন নম্বৰ আমাক লিখাই দিয়ক যেতিয়াই পাম ন তেতিয়াই আমি আপোনাক কল কৰি দিম ঠিক আছে ছাৰ আলু কিন্তু নাপাহৰিব দেই ছাৰ আলু মোৰ বহুত ইম্পৰ্টেণ্ট আই লাভ আলু আমি যেতিয়াই আপোনাৰ আলু আৰু আপোনাৰ হাজবেণ্ডক পাম তেতিয়াই আমি আপোনাক কল কৰি জনাই দিম ঠিক আছে বাইদেউ আপুনি এতিয়া যাব পাৰে ৱা ছাৰ আপোনাৰ ছাৰ্ভিচ বৰ ধুনীয়া দিয়ে আই লাভ ইট ছাৰ কথা এটা কওঁ নি কওকচোন কি হ'ল এতিয়া ছাৰ আপুনি মানুহটো দেখাত একদম চেলমন খান নিচিনা কিয় ছাৰ কাৰণ মোৰ নামেই ইন্সপেক্টৰ চেলমন খান ছাৰ আপোনাক মাইকী মানে একো নকয় নাই ছাৰ আপুনি দেখিবলৈ যে একদম চলমান খানৰ নিচিনা মই বিয়াই পতা নাই মোক কি সুধিব মাইকী মানুহে ইফালে ইজনো চলমান খানৰ বেয়া পতা নাই আৰু ইজনো চলমান খানৰ বেয়া পতা নাই দুয়ে একেই এইখন মেৰেজ বিউৰ নে নেকি পুলিচ থানা কুল ছাৰ কুল ছাৰ মোৰ একদম মানুহৰ লগত এনেকুৱা ফুটামিবিলাকতো মোৰ বেছি ভাল লাগে মই অলপ সুখী মানে ফিলিংটো ভাল অনুভৱ কৰোঁ ৰশ্মি এজনী থানাৰ ভিতৰত ভৰাই থোৱা ৰশ্মি কোন ছাৰ ৰশ্মি লেডিজ কনষ্টেবল হয় তাই তোমাক এতিয়া মাৰি থানাৰ ভিতৰত ভৰাই দিব অ'কে ছাৰ মই যাওঁ ছাৰ মোৰ মাংস ল'ব আছে মই পাহৰি গৈছোঁ ছাৰ বাই ছাৰ কেনেকুৱা মাইকী মানুহ ঘৰত মানুহটো হেৰালে 3-4দিনমান অকল আগত মাছ মাংস ঘৰত ইনজয় কৰিব লাগিছে ছাৰ মানুহটো হেৰাইছে ছাৰ মানুহটো মই যে নাই নহয় ছাৰ মাছ মাংস নাখাবলৈ